আৰু এই চাওক সব গাড়ী সবে আৰু ৰেচ খেলোৱা হৈ গৈছে আৰু Hi guys, welcome to another video. I hope कि आप सभी लोग अच्छे होंगे. तो guys, আচলতে যোৱাকালি আহিছিলো গুৱাহাটী আহিছিলো আহি পেলাই এক ৰাতি থাকিলো আৰু থাকি পেলাই এতিয়া যাবই হ'ল কাৰণ মোৰ গাড়ীখন সাৰ্ভিসিং আছে তো সাৰ্ভিসিং মানে কি হয় সেকেন্ড সাৰ্ভিসিং হয় তো ফ্ৰী সাৰ্ভিসিং হয় যেতিয়া সেকেন্ড সাৰ্ভিসিং হয় তো সেই সাৰ্ভিসিং কৰিবৰ কাৰণে আকৌ নলবাৰী যাব লাগিব আৰু মোৰ যোনটো মেনুৱেল বুক আছিল মেনুৱেল বুকটো পাহৰিছিলো তো মেনুৱেল বুকটো আনিব লগা আছিল মানে নহলে যদি মেনুৱেল বুকটো লৈ গলো হয় না তো মই গুৱাহাটী আহিব নালাগিলে হয় ডাইৰেক্টলি সাৰ্ভিসিংটো কৰি পেলাই গুৱাহাটী আহিব পাৰিলো হয় তো এতিয়া মেনুৱেল বুকটো আজি ললো এতিয়া আকৌ সাৰ্ভিসিং কৰিব যাওঁ এতিয়া ৰাতিপুৱা 8টা বাজি গ'ল 8 বাজি গ'ল তো বলক সোনকালে যাওঁ গৈ পেলাই ৰাস্তাত কৈ আছো আৰু বলক হাই গাইজ তো আমি আর স্টার্ট কৰিছো আৰু আহিব কাৰণ সাৰ্ভিসিংৰ কামটো তো আমি আর টাইমত যাই পাব লাগিব বা সোনকালে যাই পাব লাগিব আৰু এতিয়া বৰ্তমান আমাৰ ফোনত চাৰ্জ নাই একোৱে নাই এই চাওক পাৱাৰ বেংকত চাৰ্জ দি আছো এই চাওক কাৰণ কি হৈছিল যোৱাকালি তাৰমানে যেতিয়া নেকি ভিডিঅ' আপলোড দিওঁ তো তাৰে পিছত আৰু চাৰ্জ নাই আৰু পুৰা সুইচ অফ হৈ গৈছে ফোন তো আজি ৰাতিপুৱা চাৰ্জ হৈয়ে নাই কাৰণ উঠাটো দেৰি হ'ল উঠাটোতো দেৰি হয় বাৰু সেইটো আৰু নৰ্মেল কথা সেয়ে আৰু এতিয়া নলবাৰীলৈ যাম আমি সাৰ্ভিসিং কৰিব যদি আকৌ প্ৰব্লেম নহয় তো সাৰ্ভিসিং হ'ব যদি আৰু কিবা কিবি হয় তো দেখা পাব আপোনালোকে দেখা পাব কি হয় কি নহয় তো বলক মই দেখাই আছোঁ অলপ ভিউৱে দেখাই দিওঁ ৰাস্তাতে বাকী বেলেগ ভিউ কি পাব বলক গাড়ী দেখাওক তো গাইজ আমি বেলতলা পাৰ হৈ আহিলো আৰু এইফালেদি এটা মাৰ্চিডিজৰ শ্ব'ৰুম এটা আছিল মানে মই দেখাতে গেলি আৰু তো সেয়ে আৰু এইফালে আছে আপোনাৰ ৰেনল্টৰ শ্ব'ৰুম এটা আছে এইফালে দেখা পাইছিনা কোনা ক'ব আৰু ফটাফট যায় না তো এনে আৰু আমি যাই আছোঁ এইফালে ৰয়েল এনফিল্ডৰ আৰু যিসকলে ৰয়েল এনফিল্ড ভাল পায় তো আপোনালোকৰ কাৰণে ইয়াতে শ্ব'ৰুম আছে আহি যাওক প্ৰমোশ্যন পাইছিল কৰে নাই তো এইফালে ডাঙৰ চুইট লেখা আছে তো আহি আছোঁ আৰু এনেকে আপোনাৰ বেছি 8 बजे 45 मिनट्स तो আৰু যদি জিজি পাই বা ৰাস্তাত মানে যদি কিবা মানে মই দেখাই থাকিম বাৰু এনেকে আৰু এইটো সাইডত মানে তামাম শ্ব'ৰুম আছে মাৰুতি সুজুকি শ্ব'ৰুম আছে এনফিল্ডৰ শ্ব'ৰুম আছে মাৰ্চিডিজ শ্ব'ৰুম আছে লেম্বৰগিনি নাই কিন্তু লেম্বৰগিনি শ্ব'ৰুমটো আমাৰে হ'ব তো শ্ব'ৰুম বহুত আছে এইফালে বেলতলা মানে ৰাস্তাটো এইটো মানে শ্ব'ৰুম বহুত আছে আৰু যদি এয়াৰপৰ্টলৈ যায় তো আপোনালোকে ষ্ট্ৰেইট যাব পাৰিব আমি যি চাইডেদি যাই আছোঁ আৰু মই চিনি নাপাওঁ দাদাই চিনি পাই বোলে কৈ দিম দিয়ক বাৰু মই খুজি ইমান চিনি নাপাওঁ আৰু এনেকৈ আৰু তো বলক আৰু কণ্টিনিউ দেখাই থাকিলে ভিডিঅ' বহুত মানে দীঘল হৈ যাব তো বলক 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 বলক
তো গাইজ তো আমি এনেকৈ আহি আছোঁ আৰু এতিয়া হ'ব আমাৰ বৰ্তমান ষ্টিং টাইম তো এটা ষ্টিং আছে তো সেইটোৱে খাই লওঁ গাড়ী তো এইটো ষ্টিং দেখো বাৰু তো এইটো ষ্টিং তো আমি খাই লওঁ তাৰপিছত আৰু যাওঁ তো ব'লক তো গাইজ আৰু এইখন হৈছে অসমৰ সকলোতকৈ দীঘল দলং মানে ব্ৰিজ আৰু ইয়াৰে যোনটো ৰিভাৰ আছে ব্ৰহ্মপুত্ৰ তো এইটো হৈছে এছিয়াৰ ভিতৰত ডাঙৰ দীঘল কিবা কওঁ দীঘল তো এয়ে আৰু ইয়াতে কথা আমি বৰ্তমান হাজোৰো হৈ আহি আছোঁ নলবাৰীত এখন চাৰ্ভিচিং কৰি দি খাব পাৰিম আমি তো হাজো ৰাস্তাত সোমাওঁতে বাৰু আমি পোৱা নাই আকৌ তো এই আৰু আহি আছোঁ এতিয়া আৰু টাইম লাগিব অলমষ্ট 1 ঘণ্টা লাগিব না অলমষ্ট 1 ঘণ্টা লাগিব আৰু তো বলক আৰু এনেকৈ যাই আছোঁ একে ৰাস্তাৰ কি দেখাব কেনে বেছি দেখাব নাই আৰু তো বলক তো গাইজ আমি এনেকৈ বহু সময় আহি বৰ্তমান পালোঁ বুল্লুত বজাৰ মানে এইখিনি জেগাখিনিৰ নাম হৈছে বুল্লুত বজাৰ তো এই আৰু আহি আছোঁ এনেকৈ তেতিয়াৰ পৰা নলবাৰী পোৱাই নাই আৰু অলপ টাইম আছে পাবৰ কাৰণে তো 15-20 মিনিটমান লাগিব তো পালোঁ আৰু আহি কিনে নামখিনি ৰেজিষ্টাৰ কৰি কিনে এতিয়া গাড়ীখন ওলাই আনিছে আৰু ধোৱাৰ কাৰণে চবগেলা কৰিব যি লাগে তো অলপমান বিলো আহিছে কিবা আৰু ক'বা নোৱাৰোঁ বিল আৰু ফ্ৰী চাৰ্ভিচিঙতো লাগে থাকে কিবা তো অভাৰঅল চবগেলা মিলি কিনে মই আপোনাক দেখাই আছোঁ বাৰু কেনে হৈ আছে কামবিলাক দেখাই আছোঁ তো এইবিলাক চাওক আৰু চব কামত লাগি আছে এখন হৈছে গাইজ আমাৰ গাড়ী আৰু এইবিলাক আৰু বেলেগ লেভেলৰ হৈ গৈছে আৰু ভিতৰত চলে আপোনাৰ ৰং চং যি কৰে আৰু চব গেলা বাৰু এইবিলাক ভিতৰৰ এইগেলা ৰং চং চব কৰি আছে আৰু গাড়ী আৰু বেলেগ লেভেলৰ হৈ গৈছে আৰু এইখন হৈছে আমাৰ বিল এইখনৰ বিল আৰু তো গাইজ অলপ দেৰি আছে তো আমি আপোনালোকে খাই আহোঁ চাওঁ কি খোলা আছে কি নাই তো বলকচোন খাব লাগে কাৰণ পুৱাই উঠিছোঁ উঠি কিনে অহা গৈছে আকৌ খোৱা নাই এটা দেখিছে এটা ষ্টিঙে খাইছোঁ তো বলক তো গাইজ আমাৰ খোৱা লোৱা হ'ল বাৰু
লগতে এটা মিঠা এটা খালোঁ, পানো এটা খালোঁ। এৰা তো চব গেলা কৰি মেলি আমি আহি আছোঁ আৰু, কাৰণ গাড়ীখন ছাৰ্ভিচ চেণ্টাৰটো আছে, তো তাৰ কাৰণে আহিও আছোঁ। তো বলক আৰু কি কওঁ, বলক। তো গাইজ এইবাৰ আমাৰ গাড়ী ছাৰ্ভিচিঙত লাগি আছে কাম। কি দেখা পাব, গাড়ীখনে পিছফালৰ পৰা দেখা পাইছে, কৰি আছে কিন্তু কৰা হ'লে দেখাম। কিবাকৈ বেলেগ বেলেগ গাড়ীও কৰি আছে, গাড়ী এই চাওক আমাৰ গাড়ী। তো হ'ব দিয়ক, কৰা হ'লে দেখাম বাৰু, চলো। তো গাইজ বাৰু হ'ল আমাৰ ছাৰ্ভিচিং হ'ল, ভিডিঅ' ৰেকৰ্ডিং কৰিব পাহৰিয়ে গৈছোঁ। তো হ'ল আৰু দিয়ক, মোটামুটি বহুত টাইমে লাগিল, গোটেই কামো নহ'ল, কিবাকিবি থাকিলে আৰু কাম সিহঁতৰ বোলে দৌৰাদৌৰি হৈছে বোলে, আজি নহ'ল আৰু একদিন আহিবই লাগিব। তো সেয়াই আৰু বাকী আজিৰ কাৰণে ইমানে। আৰু এটা কথা কৈ থওঁ বাৰু, যে আমাৰ চেনেলটোত ধৰক ডেইলি ব্লগ আহি থাকে, অলমষ্ট ধৰক ক'ৰবাত ফুৰিব যোৱা হওক, ট্ৰেভেল কৰিব যোৱা হওক, এনেই ধৰক হওক, মানে ডেইলি লাইফটোৰ ওপৰত আমি আমাৰ ব্লগ দিয়ে থাকোঁ আৰু। তো চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু লাইক শ্বেয়াৰ কৰিব বাৰু ভিডিঅ'টো যদি ভাল লাগিল। তো চলো, বাই, দাদা।